নমস্কাৰ পলিমেথ প্ৰাইমেলে পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছো ইতিমধ্যে এপিৰ আমি ফাৰ্স্ট সেকেন্ড থাৰ্ড ফোৰ্থ পাৰ্ট দিলো আজি আমি 5 পাৰ্ট দিম 5 পাৰ্টত কমপ্লিট 5.2 লৈকে ক্লিয়াৰ হৈ যাব আপোনালোকৰ আৰু 5.2 চেপ্টাৰত আজি প্ৰমিস কৰিছো আপোনালোকক মোৰ যেটো বান্ধৱীৰ অংক আপোনালোকক মই অতদিনৰ পৰা কৈ আছিলো আজি মই সেই অংকটো কৰি দিম তাই কিমান টকা দৰমহা কি খেলা কৰি আছিল গতিকে বলক ফলম নকৰি আজি ভিডিওটো আৰম্ভ কৰো সক আপোনালোকে ফাৰ্স্ট যেটো কোৱেশ্চন দেখা পাইছে এনৰ কি মানৰ বাবে এটো এটা এপি হেটো এটা এপি আৰু এই দুটা এপিৰ এনটম পদ দুটা সমান বুলি কৈ আছে গতিকে মই ইয়াত পিছৰখিনি পিছত পঢ়িম প্ৰথম মই কৰিম কি যে যেহেতু প্ৰথম এপি টুৰ a ইকুৱেল টু কিমান হ'ব 63 হ'ব ক্লিয়াৰ d equal to কিমান হ'ব 65 minus 63 that means 2 ফাৰ্স্ট এপিটোৰ প্ৰথম এপিটোৰ মই পৰম্পৰা যি কৈ আছিলো পৰম্পৰা নিচিনা কৈ a আৰু d উলিয়াই ললো ঠিক হেদৰে আৰু 2 এটো 2 আৰু অন্তস্থ য় মই দ্বিতীয় বুলি লিখা নাই 2 বুলি লিখি দিছো 2 এপিটোৰ মানে সেকেন্ড এপিৰ ওকে তো a equal to কিমান হ'ল আপোনাৰ কিমান দিছে 3 আৰু d ইকুৱেল টু কিমান দিছে মোৰ 10 minus 3 মানে কিমান ওলাব আপোনাৰ 7 এই দখৰলৈকে মই ভাবো আপোনালোকৰ একো কনফিউজন নাই কাৰণ আগৰ ভিডিওখিনিত আপোনালোকে চাইছে আমাৰ পাৰ্ট 1 2 3 4 চাই গল লাষ্ট পাৰ্ট এটো 5 হয় তো আপোনালোকে এখিনি বুজিব পৰা হৈ গৈছে মই ভাবিছো তো a আৰু d মই উলিয়াই ললো এতিয়া প্ৰথম কাম এতিয়া মই এডখতে ভাগ কৰি লম ওকে তো আপোনালোকে এতিয়া লক্ষ্য কৰক প্ৰশ্ন পিছৰ টুকুৰা যে এপি দুটাৰ এনটম পদ দুটা সমান হ'ব কি মানৰ বাবে এ এনটম পদ দুটা সমান হ'ব মই ধৰি লৈছো বা এটাকে প্ৰশ্ন মতে যদি মই চাবলে হয় দুইটা এপিৰ এনটম পদ দুটা সমান হ'ব দ্যাট মিন্স ডাইৰেক্ট লিখিছো মই একেবাৰে ইজি হ'ব আপোনালোকে আগৰ পাৰ্টগিটা যেটো কৰি আহিলে তে সব মই ডাইৰেক্ট লিখিছো প্ৰথমটোৰ an মানে এটো কথা কৈছো যে an ইকুৱেল a ড্ৰেছ n ওকে তো বুজি পাইছা মই কি কৈছো ইহত দুটা সমান হ'ব তো প্ৰথমটোৰ an ত মোৰ ফৰ্মুলা বনিব a plus n minus 1 into d means 2 আৰু ইকুৱেল হিটুত তেনেকৈ বনিব 3 plus n minus 1 into d means কিমান 7 ওকে এটা লক্ষ্য কৰক এটো মই ভাঙিম এতিয়া 63 plus 2n minus 2 ক্লিয়াৰ এডখৰ কনফিউজন নাই কাৰণ আগৰ পাৰ্টত আমি যথেষ্ট কৰিব পৰা হৈ গৈছিল তো ইয়াত চক 3 plus 7n minus 7 এতিয়া আপোনালোকে সংখ্যাখিনি প্ৰথম সমাধান অকন কৰি লওঁ সক 63 আছে তাৰপা 2 গুচি গল দ্যাট মিন্স 61 ওকে তাৰছত প্লাস 2n ক্লিয়াৰ হৈছে দেখত নেক্সট ইয়াত সব ইয়াতে 3 minus 7 that means minus 4 একো অসুবিধা নাই বুলি ভাবিছো মই কাৰণ 3 টো আৰু 7 টো সংখ্যা গতিকে এটা বিপৰীত চিন 7 ৰ পৰা 3 টো বিপৰীতলে 4 ডাঙৰ লগত মাইনাস গতিকে minus 4 প্লাস 7n যেনেকৈ আছে তেনেকৈ পাতি দিলো এতিয়া আখৰটো আখৰৰ ফালে লৈ ন আৰু সংখ্যাটো সংখ্যাৰ ফালে লৈ that means 61 আছিল সংখ্যা ই এফলে গুচি আহিলে সংখ্যাটো মানে প্লাস 4 আৰু ইটো সাইডলৈ সক আপুনি 7n আছিলে আৰু এপিনৰ পৰা ইটো সাইডলৈ গুচি গল প্লাস 2n ক্লিয়াৰ হৈছে আপোনালোকে নিশ্চয় এতিয়া চাব 61 আৰু 4 যদি যোগ কৰো মই 65 পাম ক্লিয়াৰ আৰু এপিনে সৰি ইয়াতে সক এটা প্লাস আছিলে এপিনে গুচি গলে মাইনাস মোৰ পটককে ভুল হৈ গৈছিল সৰি ফৰ দা মিস্টেক ওকে তো সক 7n minus 2n that means আপোনাৰ কিমান হ'ব 7 ৰ পৰা যদি মই 2 বিয়োগ কৰো that means 5 হ'ব মই এবাৰ লিখি লৈছো ওকে মই একে খাইতে বনাম বুলি ভাবিছিলো লিখি দিছো এবাৰ 5n ওকে তো নেক্সট অফ 65 divided by 5 কিহৰ কাৰণে 5 টো ইপিনে পূৰণ আছিল একসাথে আহিলে হৰণ n ওকে তো এটাকে কিমান ওলাব এটাকে n ইকুৱেল 13 এতিয়া আপোনাৰ প্ৰশ্নটো উত্তৰ কি দৰে দিব ইয়াত লিখিছে যে এপি দুটাৰ এনটম পদ দুটা সমান হ'ব কি মানৰ বাবে এটাকে আপুনি মই এৰখতে লিখিছো আপোনালোকে তললৈ লিখিবলৈ চাব এটাকে 13 তম
পদ দুটা সমান আৰু এটো আমাৰ आंसर এডখৰ পিছত আপোনালোকে এটো লিখি দিব ওকে বুজি পাইছে নিশ্চয় কোৱেশ্চনটো অলপ বেলেগ ধৰণৰ মানে আপোনালোকে একো চিন্তা কৰিব নালাগে প্ৰশ্নটোত চক অলপ উলুটা কথা এটা আছে বেলেগ একো নহয় চক এপি এটা দি থোৱা আছে এপি টোৰ হেখৰ ফালৰ পৰা বুলি কৈছে এটা 20 তম কৈছে 25 তম কৰিছে আমাৰ এটো প্ৰয়োজন নাই এতিয়া প্ৰথম কথা হেখৰ ফালৰ পৰা বুলি কৈছে এটো মই আপোনালোকক দুটা নিয়মত কৰিম মই আপোনালোকক দুটা নিয়ম কৰিম ওকে মনত ৰাখিব মই আপোনালোকে যোনটো ভাল দেখে হেতুতে কৰি লব ওকে প্ৰথম কথা এতিয়া ধৰা হওক মই এটা এপি লিখিছো যে a1 a2 a3 a4 ডট 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 ওকে আছে a 10 লৈকে আছে বুজি পাইছে কি কৈছো এতিয়া যদি মই হুদু আপোনাক যে প্ৰথমৰ পৰা 3 নম্বৰ মানে কোন হ'ব প্ৰথমৰ পৰা 3 নম্বৰ বুলি ক'লে 1 2 3 ক্লিয়াৰ হৈছে কিন্তু হেখৰ ফালৰ পৰা যদি 3 নম্বৰ বুলি কয় আপুনি এই 3 টো হ'ব নেকি obviously নহয় ন তো আপুনি মেইন এটা বস্তু চাব ইয়াতে প্ৰশ্নটো কনফিউজ নহব ফাৰ্স্ট সমাধান কৰিবলৈ ল'ব সমাধানৰ ক্ষেত্ৰত এটা বস্তু চক আমাক যেহেতু এটা এপি দিছে আমাৰ প্ৰথম টাৰ্গেট হ'ব যে আমি এ উলিয়াব লাগিব ডি উলিয়াব লাগিব তো চক যেহেতু এপি টোৰ a equal 3 আৰু d equal to কিমান হ'ল 8 - 3 that means ওলাই গ'ল মোৰ 5 আমি a আৰু d এডখত উলিয়াই লৈছো এডখত কোনো অসুবিধা নাই আমাৰ সো এতিয়া প্ৰথম কথা হৈ গ'ল আমাৰ ইয়াত ap টোত আছেনো কেটা পদ হেখৰ ফালৰ পৰা কক লাগিলে প্ৰথমৰ ফালৰ পৰা কক আমি কাউন্টিং কৰিবলৈ হলেতো জানিব লাগিব কেটা আছে গতিকে আমি কেটা আছে হেতু নাজানো কিন্তু এটা কথা জানো যে l equal 253 কেনেকৈ l ইয়াৰ কথা আমি আগৰ পাৰ্ট দুটাত কৈ আহিছো ভিডিও যে সব ইয়াত 253 that means last term আৰু ইয়াৰ ফৰ্মুলা কি আছিল a plus n minus 1 into d ক্লিয়াৰ এটো 253 এতিয়া চাওক আপোনালোকে a equal 3 বহাই দিলো আমি n মানে মই নাজানো থাকিব দিলো হেবাকে আৰু ইয়াতে সব d মানে মোৰ কিমান আছিল 5 মই বহুৱাই দিলো 253 এতিয়া চাব এই তিনিটো এফালৰ পৰা এফাললৈ লৈ যাম আৰু 5 টো দুইটাৰ হৈতে পূৰণ কৰি দিম মানে 5n - 5 equal 253 - 3 একো কনফিউজন মই ভাবো নাই আপোনালোকৰ তো ইয়াত সব 5n আৰু সব 253 পৰা 3 গুছি গলে কিমান থাকিব 250 থাকিব আপোনাৰ আৰু এই 5 টো এটো সাইডৰ পৰা এটো সাইডলৈ গুছি গল মানে plus 5 ক্লিয়াৰ এৰপৰকে কোনো অসুবিধা আপোনালোকৰ নাই নেক্সট হক আপোনালোকে মই এটো পাৰ্ট কৰি লৈছো এডখতে এতিয়া চাব আপোনালোকে ইয়াত n equal কিমান হ'ব 255 ওকে আৰু 5 টো এটো সাইডৰ পৰা এটো সাইডে গুছিলে ডিভাইডেড বাই 5 therefore n equal এতিয়া আপুনি হৰণ কৰক 5 5 551 আমি এটা কথা এতিয়া গম পালো যে আমাৰ ওচৰত কেটা পদ আছে 51 টা পদ আছে এতিয়া আহিল গুটে কাহিনীটোৰ খেলাটো এতিয়া পঢ়ো আমি যে হেখৰ ফালৰ পৰা 20 তম পদ এতিয়া চাব আপোনালোকে গতিকে হেখৰ ফালৰ পৰা 20 তম পদটো হ'ব এপি টোৰ 32 তম পদ এতিয়া আপোনালোকে ভাবিছে চাগে যে 32 কেনেকৈ হ'ল হেখৰ ফালৰ পৰা 20 কলে 32 কেনেকৈ হ'ব ভালকে চাব এতিয়া মই আপোনালোকক এটা কথা বুজাইছো মই একিটা ফিল আপ কৰি লৈছো যেকিটা লিখি ৰাখিছিলো ওকে আপোনালোকে ভালকে চাব a5 a6 a7 মই এতিয়া আপোনালোকক খুদিলো যে প্ৰথমৰ ফালৰ পৰা 3 নম্বৰ পদটো কোনটো আপোনালোকে obviously কব মোক যে প্ৰথমৰ ফালৰ পৰা 3 নম্বৰ মানে ই যদি মই কওঁ যে 5 ফালৰ পৰা 3 নম্বৰটো এটো বুজি পাইছানে ফাৰ্স্ট সেকেন্ড থাৰ্ড যদি হেখৰ ফালৰ পৰা বুলি যে কথাটো কওঁ এতিয়া আপুনি এটো উলিয়াবৰ কাৰণে আপুনি চক কেনেকৈ উলিয়াছে মেইন নিয়মটো হৈ গল ইয়াত টোটাল কেটা আছে 7টা আছে ওকে
7টা আছে টোটেল 7টা আছে তো মই যদি খুদু আপোনাক যে কেই নম্বৰটো উলিয়াব কৈছে হেখৰ ফালৰ পৰা 3 নম্বৰটো উলিয়াব কৈছে গতিকে 3 এটা মাইনাস কৰি দিয়ক ওকে কিমান পালো 4 পালো যেটো পালে তাৰ লগত এক এটা যোগ মানে 5 নম্বৰ পদটো ক্লিয়াৰ হৈছে তো ইয়াৰ ক্ষেত্ৰত হে একে আকবাৰ চাওক মই আকবাৰ বুজাইছো লাগিলে যে ইয়াত কৈছে আপোনাক মুঠতে পদ আছে 51 আপুনি একো কৰিব নালাগে 51 ক্লিয়াৰ তাৰ পিছত চক হেখৰ ফালৰ পৰা 20তম পদ তো সিধা সিধি 20 টো মাইনাস কৰি দিয়ক আপুনি কিমান পালে আপুনি 31 পালে আৰু যেটো আছে তাৰ লগত +1 সদায় হেতু ৰুলে হয় মানে এনেকুৱা ধৰণৰ প্ৰশ্নৰ ক্ষেত্ৰত যেটো উলিয়াব কয় তাক মাইনাস কৰিব মুঠ পদৰ পৰা আৰু যেটো পাব তাৰ লগত এক এটা যোগ ক্লিয়াৰ হৈছে আপোনালোকৰ তো চক এতিয়া 32তম পদ ওলালে আমাৰ কাৰণ এটো চক 31 একে 32 তো আমি এটাকে কি উলিয়াব লাগিব এটাকে a32 তো a32 মানে কি a প্লাস মনত পেলক কিমান কৈছিল 31 দি মনত পৰিছে নিশ্চয় সব এতিয়া a মানে মোৰ কিমান আছিল 3 31 into d মানে 5 পূৰণ কৰক 3 যোগ এটো পূৰণ কৰক 5 গুণ 5 5 3 15 কিমান পালো 155 যোগ কৰি দিয়ক 158 আৰু এটো হৈ গল আমাৰ आंसर क्लियर হৈছে আপোনালোকে নিশ্চয় এটো এটা মেথড এটো ফার্স্ট মেথড ইয়াক আমি আৰু এটা মেথডত কৰিবলৈ লম তো আপোনালোকে নেক্সট মেথডটো চাওকচোন ফার্স্ট মেথডটো আপোনালোকে যেটো পালে ফার্স্ট মেথডটো এতিয়া আপোনালোকে যদি উজু পাইছে ফার্স্ট মেথডতে কৰিব আৰু বলে যদি টান পাইছে সেকেন্ড মেথডটো চাই লওক এটো ভাল পাব পাৰে obviously দুইটাই উজু আপোনালোকে যদি কৰিবলৈ হয় জাস্ট আপোনালোকে কৰক আপোনালোকে 100% পাৰিব কোনো টেনশন নাই আপোনালোকে মাৰ্কস পাবই আৰু মাৰ্কস পাবলে বেলেগ একো কৰিব নালাগে জাস্ট আপোনালোকে বাৰে বাৰে প্ৰেক্টিস কৰক কিবা কনফিউজন থাকিলে মই কৈ আছো কমেন্ট কৰিব ওকে দ্য নেক্সট অফ এই প্ৰশ্নটোৰ ক্ষেত্ৰত মই অথনি নিয়মটো দেখালো এতিয়া মই কি কৰিম যদি হেখৰ ফালৰ পৰা AP2 লিখা হয় তেন্তে ভালকে চাব হেখৰ ফালৰ পৰা মানে এতিয়াটো AP2 এনেকে আছে যদি মই AP2 এনে ধৰণে বনাই দিও মানে 253 কমা একিটাটো মই নাজানো গতিকে লিখাই নাই বাৰু মই 13 তাৰপিছত তিনি এটো কথা কৈছো মানে বুজি পাইছে নে যদি AP2 এনে ধৰণৰ বনাই দিও মানে ক্লিয়াৰ হৈছে তেতিয়া হলে হেখৰ ফালৰ পৰা যদি AP2 লিখা হয় তেন্তে a = কিমান হ'ব আপোনাৰ 253 হ'ব কনফিউজ নাই হোৱা আপোনালোকে নহবো কনফিউজ মই আসুক চাও AP2 যদি মই হেখৰ ফালৰ পৰা লিখি দিও উলুটাই দিলো AP2 তেতিয়া ইটো প্ৰথম পদ হ'ব ন তো প্ৰথম পদ হোৱাৰ লগে লগে আৰু d টো কিমান হ'ব তেতিয়া হলে আৰু d equals of d সদায় কি আছিল d আমাৰ ৰুল মতে আমাৰ সদায় আছিল যে এই পিছৰটোৰ পৰা আগৰটো মাইনাস তো ধৰি লওক আপুনি এই পিছৰটো ইয়াকে ধৰিছে ইয়াৰ পৰা ইয়াক মাইনাস কৰক that means 3 - 8 কনফিউজ নহব সো কান AP2 উলুটাই লৈছো কাৰণে ইয়াত -5 ওলাইছে ওকে তো এটাকে আমাক কি নম্বৰ পদ হদিছে 20তম পদ মানে A20 মানে কিমান হৈ গল A + 19 দি আমি জানো এটো আমাৰ কোনো কনফিউজন নাই ইয়াতে A মানে কি মানে এতিয়া 253 + 19 into -5 এতিয়া সব 253 plus into minus 19 আৰু 19 আৰু 5 টো পূৰণ কৰি দিও 95 পালে এতিয়া আপুনি বিয়োগ কৰক বিয়োগ কৰিলে 13 5 গল থাকিল 8 4 158 বুজি পালে নে অৰ্থাৎ হেখৰ ফালৰ পৰা 20তম পদটো নিৰ্ণয় কৰা মানে A20 কথা কৈছে এটো হেখৰ ফালৰ পৰা উল্টিয়ালৈ যেটো হৈছে এই প্ৰশ্নটো দুটা প্ৰশ্ন আকৌ ৰিভাইন্ড কৰি চাব দুইটাৰ মাজত পাৰ্থক্য আছে এতিয়া যোনটো ভাল পায় আপোনালোকে হেতু কৰক আমাৰ মেইন উদ্দেশ্য হয় আমি কেনেকে মাৰ্কস পাব পাৰো আৰু মাৰ্কস পাবই গ্যাৰান্টি আছে আপোনালোকে সম্পূৰ্ণ আগৰ ভিডিও কিটা যদি চোৱা নাই একবাৰ চাওক সম্পূৰ্ণ উজু একেবাৰে উজু যেটো প্ৰশ্ন আছে প্ৰশ্নটো দেখাত ভয়ংকৰ কিন্তু অতিকৈ মৰম লগা প্ৰশ্ন ভালকে চাওক
আপোনালোকে প্ৰশ্নটোৰ ক্ষেত্ৰত দেখিবলৈ ডাঙৰ কিবা 4th 8th মানে চতুৰ্থ অষ্টম ষষ্ঠ মানে 6 10 হে কিবা কিবি আছে সেইখিনিত চকু কাণ নিদিব আপোনালোকে প্ৰথম কাম ইয়াত কৈছে যে এটা এপি তো মোৰ প্ৰথম কাম হ'ব কি মই প্ৰথম কাম কৰিম যে ধৰা হ'ল এপি টুৰ প্ৰথম পদ হেতু মোৰ কাম প্ৰথম পদ ইকুৱেল এ মইতো ধৰাটো মোৰ কাম মই পৰম্পৰা আপোনালোকক আগতে কৈ থৈছিলোঁ প্ৰথম পদ এ ধৰি দিলোঁ আৰু মই কি লিখিম সাধাৰণ অন্তৰ ইকুৱেল ডি মই এতিয়ালৈকে প্ৰশ্ন নাই পঢ়া যেহেতু এটা এপি বুলি কৈছে এপি বুলি কোৱাৰ কাৰণে মই কি কৈছোঁ প্ৰথম পদ আৰু সাধাৰণ অন্তটো মই ধৰি লৈছোঁ বাছ সিমানটোৱে কৰি আছোঁ এতিয়ালৈকে এতিয়া প্ৰশ্ন পঢ়িম চাব এতেকে ইয়াত যেহেতু দুটা শৰ্ত আছে এটা হৈ গ'ল চতুৰ্থ আৰু অষ্টম পদ দুটাৰ যোগফল ইমান আৰু আকৌ নেক্সট এটা কৈছে গতিকে মই কি কৰিম এতেকে মই একম শৰ্ত মতে বুলি লিখিছোঁ ওকে একম শৰ্ত মতে ভালকে চাব 4th মানে চতুৰ্থ পদ মানে কি হ'ব a4 প্লাছ সক 8 টাৰ্ম দ্যাট মিন্স অষ্টম পদ মানে a8 ইহত দুটাৰ যোগফল গতিকে মই মাজত যোগ দিছোঁ কিমান হ'ব বুলি কৈছে 24 লিখি দিলোঁ বস ইমানটোৱে কৰিলোঁ ভালকে চক আকৌ এবাৰ কৰিছোঁ মই কনফিউজ নহ'ব আপোনালোকে ভালকে মন দি চক একেবাৰে প্ৰয়োজন হ'লে আকৌ এবাৰ ঘূৰাই পিনি চাব কিন্তু একেবাৰতে পাৰিব বুজিব চক চতুৰ্থ আৰু অষ্টম পদ দুটাৰ যোগফল 24 সো মই লিখিছোঁ a4 প্লাছ a8 ইকুৱেল 24 ই চতুৰ্থ পদ বুজাই আছে ই অষ্টম পদ বুজাই আছে ক্লিয়াৰ হৈছে আপোনালোকে তো আমি আগৰ ভিডিও গিটাত আমি শিকি আহিছো যে a4 থাকিলে মই কি লিখিব কৈছিলো যে a + 3d ক্লিয়াৰ তো ইয়াক কি বুলি লিখিম কওকচোন a + 7d অবিয়াসলি আপোনালোকে কৈ আছে মই অনুভৱ কৰি আছো ইয়াত ওকে তো ইয়াত চক আপোনালোকে a কেটা a হৈ গ'ল দুটা দ্যাট মিন্স 2a প্লাস নেক্সট চক 7d 3d দ্যাট মিন্স কিমান 10d ইকুৱেল কিমান 24 তো ইয়াক অলপমান সৰু কৰিব পাৰি নেকি চক কাৰণ 2a + 10d = 24 যদি ভালদৰে চাই গুটে গিটাতে সাধাৰণ উৎপাদক 2 আহিব তো মই 2 এটা কমন লৈ নাইকিয়া কৰি দিম অৰ্থাৎ 2 পক্ষক যদি মই 2 ৰে হৰণ কৰি দিওঁ a + 5d = 12 বুজি পালে নে নাই কচক 2 ৰে কাটি দিলো 2 গুচি গ'ল 2 ৰে কাটি দিলো 5 আহি গ'ল 2 গুচি গ'ল মানে 5 * 10 2 টো গুচি গ'ল আৰু যদি কনফিউজ আছে মই আপোনালোকক একদম আৰু সহজ কৰি দিছো সব ভালকে চাব ইয়াত 2 এটা কমন ললো বুলি ভাবি লওক তেতিয়া হলে কিমান হ'ল a + 5d = 24 এতিয়া এই 2 টো এছাতে পূৰণ হৈ আছিল এছাতে হৰণ হৈ গ'ল দ্যাট মিন্স a + 5d = 12 এতিয়া তো বুজি পাইছে এতিয়া কোনো কনফিউজ নাই মই ভাবিছো আৰু ইয়াৰ নাম মই দি দিছো 1 ক্লিয়াৰ দেখলৈকে আপোনালোকে নেক্সট মই এই দখতে ভাগ কৰি লৈছো ভাগ কৰি পিনি মই ইটো লিখিম দ্বিতীয় শৰ্ত মতে বনাওকচোন আপোনালোকে নিশ্চয় বনাইছে সব মোটো সব 6 আৰু 10 পদ মানে হ'ব কি a6 + 10 পদ মানে a10 আৰু ইহত দুটাৰ যোগফল কিমান বুলি কৈছে মোক 44 ক্লিয়াৰ হৈছে আপোনালোকে সব a6 + a10 = 44 এতিয়া a6 মানে কিমান হয় a6 মানে obviously মই জানো যে a + 5d + a10 that means a + 9d ওকে = 44 যেনেকৈ আছে তেনেকৈ লিখিম মই এতিয়া এই দুটাও 2a + 5 + 9 that means 14d = 44 ইয়াতো মই 2 টো ডাইৰেক্ট কমন লম a + 7d = 22 ইয়াৰ নাম হৈ গ'ল 2 ভালদৰে যদি লক্ষ্য কৰে আপোনালোকে মই সব দুটা সমীকৰণ পালো এতিয়া মোৰ কাম কি হ'ব দুটা সমীকৰণ মই যেতিয়াই পাম মোৰ কাম হ'ব কি এই দুটা সমাধান কৰা সমাধান কেনেকৈ কৰিছিলো আগৰ পাৰ্ট গিটাত আমি কৰি আহিছো হয় আপুনি ডাঙৰ 2 ৰ পৰা 1 মাইনাস কৰক নতুবা 1 ৰ পৰা 2 মাইনাস কৰক ডিপেন্ড কৰে আপোনাৰ ওপৰত মই 2 ৰ পৰা মাইনাস কৰিছো এটাকে 2 - 1 that means 2 মানে হৈ গ'ল a + 7d মাইনাস এটা আগৰ পাৰ্টত আমি ভালকে শিকিছিলো গতিকে মই এবাৰ লিখিবলৈহে চাইছো
a plus 5d কাৰণ আপোনালোক বহুত পাকত হৈ গৈছে মই গম পাইছো আপোনালোকে প্ৰেক্টিস কৰি আছে আমাৰ চেনেল ভাল পাইছে ওকে এনেকৈ কৰি যাওক আপোনালোকে সাকসেস হৈ যাব a plus 7d minus 3 ভাঙিম সব minus plus minus minus plus minus 5d 22 minus 12 that means 10 এতিয়া ভালকে সব a গুছি গল কিমান থাকিলে আপোনাৰ 7d minus 5d that means কিমান হ'ব 2d equal 10 that means d equal 10 by 2 therefore d equal 5 মোৰ এডখৰলৈকে d উলাই গল এতিয়া সক আপোনালোকে মই জায়গাডখৰ খালি কৰি লৈছো এতিয়া মোৰ কাম হ'ব যে d ৰ মানটো মই হয় 1 ত বহাম নহলে 2 ত বহাম এতেকে d ৰ মান মই কত বহাম ধৰিলক মই 1 তে বহাই দিছো 1 ত বহুৱাই তো d ৰ মান যেতিয়া 1 ত বহাই দিম তেতিয়া কেনেকুৱা হ'ব a plus 5d আছিল that means 5 into 5 এটো ইনটু এনেকেও দিব পাৰে নতুবা এনেকেও দিব পাৰে ইকুয়াল কিমান আছিল 12 ওকে তো সো a plus 5 5 25 equal 12 মানে কিমান ওলালে a equal 12 minus 25 that means minus 13 এতেকে a equal to a equal আপোনাৰ কিমান আছে -13 মোক এতিয়া বাকি ধৰ জায়গাও লাগিব গটিকে বাকি কিঠৰ জায়গাৰ কাৰণে সব মই এখিনি মুহাই লব লাগিব আকৌ আৰু মই যেহেতু এখিনি মোৰ হৈ গৈছে বুলি ভাবিছো মই জায়গাডখৰ উলিয়াই লৈছো ওকে তো চাব আপোনালোকে আমাক a পাই গলো d পাই গলো এতিয়া মোৰ কাম হৈ গল যে ap টোৰ প্ৰথম তিনটা পদ নিৰ্ণয় কৰা প্ৰথম পদটো তো মই পালো এতেকে a2 টো মই উলিয়াই লৈছো a2 means কি আছিল a plus d a means কিমান -13 d means কিমান হেতু আছে plus 5 মানে কিমান হ'ব এটো মাইনাস আছে এটো প্লাস আছে that means 8 পাম -8 ক্লিয়াৰ হৈছে তো মোক আকৌ লাগিব a3 that means কিমান a plus 2d মানে a মানে হৈ গল কিমান মই পাই থৈছো a মানে -13 plus 2 into d means হৈ গল 5 -13 plus 10 that means -3 এতিয়া ভালকে চক ap টোৰ প্ৰথম তিনটা পদ নিৰ্ণয় কৰা উলাই গৈছে আমাৰ এতেকে ap টোৰ প্ৰথম তিনটা পদ হল কি হৈ গল -13 কমা -8 কমা -3 বাস ইমানতে এপি টো গৈ থাকিব আমাৰ হেতু এপি টো গৈ দিব কিন্তু প্ৰথম তিনটা পদ এটো ক্লিয়াৰ হৈছে আপোনালোকে খুব ভাল লাগিছে কৰিছে কেনে প্ৰশ্ন উত্তৰবোৰ তো আমি নেক্সট প্ৰশ্নলৈ যাওঁ আহক চাওতে আপোনালোকে দেখা পাইছে যে মই যেটো সেকেন্ড পাৰ্টত যেটো আৰম্ভ কৰিছিলো মোৰ বান্ধৱীৰ যেটো প্ৰশ্ন আছিল বান্ধৱীৰ যি হিচাপ আছিল বান্ধৱীৰ হিচাপ আহি পাইছে হি বান্ধৱীৰ হিচাপত মই সেকেন্ড পাৰ্টত কৈছিলো থাৰ্ড পাৰ্টতো কৈছিলো কিন্তু আজি লাষ্ট 5 পাৰ্টত আহি আছে আপোনালোকৰ সো 1995 চনত চন্দনামৰ বান্ধৱী বুলি ধৰি লওক আপোনালোকে এতিয়া সব এটো সমাধান কৰিবৰ কাৰণে বহুত প্ৰশ্নটো প্ৰথমতে পঢ়িবলৈ প্ৰয়োজনে নাই প্ৰথম কৈছে যে প্ৰথম দৰমহা পাইছিলে 5000 টকা আৰু বছৰে বৃদ্ধি হৈছিলে 200 টকা তো obviously এপিত আছে কিন্তু লিখিবতো লাগিব ন আমি গতিকে লিখিম যেহেতু 1995 চনত দৰমহা সমান কিমান আছিল 5000 টকা ওকে এটাকে 1996 চনত দৰমহা কিমান হ'ব 5000 যোগ 200 টকা 200 টকত পালো সপ্তাহে বছৰে 200 টকা বৃদ্ধি হৈছিল আৰু এটা কথা লগতে কৈ থওঁ যে আপোনাৰ কিছুমান কিতাপত ইয়াৰ নামটো বেলেগ কৈ আছে নামটো মেটাৰ নকৰে প্ৰশ্নটো ভালকে চক এনেকুৱা ধৰণৰ যিকোনো প্ৰশ্ন কৰিব পাৰিব আপোনালোকে জাস্ট মন দিয়ক আপোনালোকে এবাৰ আকৌ চক 5000 আৰু 2200 যদি যোগ হৈ যায় কিমান হ'ব 5200 টকা ক্লিয়াৰ তো আৰু 1997 চনত দৰমহা কিমান হ'ব
সেয়া 5200 লগত আকৌ 200 টকা এটা যোগ হ'ব মানে কিমান হ'ব 5400 টকা এটা লক্ষ্য কৰক দৰমহাৰ ক্ৰম মই লিখি দিছো এতেকে প্ৰতি বছৰৰ দৰমহা বুৰ হ'ব ক্ৰমে কিমান হ'ল 5000 তাৰপিছত কিমান হৈ গ'ল 5200 হৈ গ'ল তাৰপিছত কিমান হৈ গ'ল 5400 হৈ গ'ল তাৰপিছত 5600 হ'ব এনেকৈ গৈ থাকিব এতিয়া প্ৰশ্নই সুধি আছে আমাক যে কোন বছৰত তাই দৰমহা 7000 টকা হ'ব মইনো কেনেকৈ জানো কোন বছৰত হ'ব তো এটা কাম কৰক আপোনালোকে ইয়াত লিখি দিয়ক যে আৰু এটা কথা কৈ লওঁ এডখতে চাব প্ৰতি বছৰ দৰমহাবোৰ ক্ৰমে এটো ষ্টাইলত আছে এতিয়া চক ই এটা এপি হ'ব কাৰণ প্ৰত্যেক বছৰে কিমানকৈ বাঢ়িছে 200 কে হেতু লিখি লওঁ যিহেতু ই এটা এপি হয় কাৰণো লিখি দিছো ডি ইকুৱেল কিমান আছে 200 কাৰণ প্ৰত্যেক বছৰ যেহেতু 200 কৈ বাঢ়িছে গতিকে আপোনাৰ কিমান হ'ব ডি মানে 200 হৈছে ওকে আৰু a ইকুৱেল টু কিমান হ'ব ফাৰ্স্ট টাৰ্ম মানে 5000 হ'ব ওকে এতিয়া প্ৰশ্নটোত চাওক ভালদৰে চাওক প্ৰশ্নটোত কৈছে যে কোন বছৰত তাই দৰমহা 7000 হ'ব আমি নো কেনেকৈ জানো যে কোন বছৰত তাই দৰমহা 7000 হ'ব মই নাজানো হেতু কাৰণে মই লিখিম যে ধৰা হ'ল n তম বছৰত তাইৰ দৰমহা 7000 টকা হ'ব ওকে অৰ্থাৎ মই এই দখত এতিয়া চাব আপোনালোকে মই কি লিখিম অৰ্থাৎ a n ইকুৱেল টু 7000 লিখি দিলো কিয় লিখিলো ভালদৰে চাওক মই এতিয়া বাকিখিনি জেগাখিনি মোহাই লৈছো বাকিখিনি যিখিনি আছে মই এইটো সাইডলৈ লিখিবলৈ ল'ম এতিয়া চাব a n মিন্স কিমান হ'ব এতিয়া a n মিন্স হ'ব a plus n minus 1 into d equal 7000 a মানে মোৰ কিমান আছিল a মানে মোৰ আছিল হেইটো 5000 মই বহুৱাই দিলো n মানে তো মই নাজানো থাওক n minus 1 into d means কিমান আছে আপোনালোকে সব d means 200 বহুৱাই দিলো মই আৰু ইকুৱেল 7000 লক্ষ্য কৰক আপোনালোকে এতিয়া এই 5000 টো এইটো সাইডৰ পৰা ইফাললৈ গুছি যাব আৰু 200 টো এই দুইটাৰ সৈতে পূৰণ হ'ব ভালদৰে লক্ষ্য কৰিব ইয়াত কি কৰিম মই 200n minus 200 ক্লিয়াৰ হৈছে আপোনালোকে ভালদৰে সব ক্লিয়াৰ হৈছে তো ইয়াত 7000 minus 5000 এই দখলকে কোনো মই ভাবো কনফিউজন নাই আপোনালোকৰ বুজি পাইছে কাৰণ আপোনালোক প্ৰ হৈ গল এতিয়া চাব 200n টো ইয়াতেই থাকিব আৰু ইয়াক ইটো সাইডলৈ নিম মই কেনেকৈ নিছো একেটাৰ হাৰিতে নিবলৈ চাম মই ইয়াত চক 7000 ৰ পৰা 5000 গুছি গল দ্যাট মিন্স কিমান হ'ব 2000 আৰু এই 200 টো এইটো সাইডে মাইনাস আছিল একে হাৰিতে লৈ গলো মানে প্লাস 200 এতিয়া মোৰ নেক্সট আপোনালোকে আকৌ মোক জায়গা প্ৰয়োজন হৈছে মই এই পাৰ্টটো একেবাৰতে মুহাৰি লওঁ ওকে তো এতিয়া চাব আপোনালোকে দেখা পাইছে এই 2000 আৰু 200 টো যদি মই যোগ কৰো মই কিমান পাম 2200 আৰু এই 200 টো এটছতে পূৰণ হৈ আছিল সমানচিনৰ ইফাললৈ গুছি গল হৰণ হৈ গল এতিয়া শূন্য এটা দুটা কাটা কাটি গুছি গল 2 ৰে 22 11 বাৰ গল এতেকে n ইকুৱেল 11 এতিয়া আপোনাৰ প্ৰশ্নটোত চক আমাৰ n মানে 11 দ্যাট মিন্স কিমান বছৰ মূৰত 7000 টকা তাই পাইছিলে মোৰ বান্ধৱীয়ে এতেকে 11
বছৰৰ পাছত তাৰ দৰমহা 7,000 টকা হ'ব ক্লিয়াৰ হৈছে আপোনালোকে এডখৰলৈকে তেতিয়া হলে কিমান বছৰৰ পিছত আপোনালোকৰ 7,000 টকা হ'ল 11 বছৰৰ পিছত যদি চনটো হুদে কি কৰিব কোন চনত বুলি যদি হুদে তেতিয়া কি কৰিব অবিয়াসলি 1995 ৰ পৰা আৰু 11 বছৰ পিছলৈ কথা পাতি দিব কিমান হ'ব তেতিয়া অবিয়াসলি কিমান হ'ব 2006 যদি কোন চনত বুলি হুদে আমাকটো কোন চনৰ কথা হুদা নাই আমাক কি হুদিছে আমাক হুদিছে যে 200 টকা বৃদ্ধিৰে কোন বছৰত তাই 7,000 টকা 11 বছৰৰ পাছত তাই দৰমহা 7,000 টকা হ'ব আমাৰ ইয়াতে এনসাৰ সমাপ্ত হ'ব মোৰ ভাগৰ কাম মই আপোনালোকক কৰি দিলো মই যিমান পাৰো হিমান আপোনালোকক কৰি দিলো দুটা হোমৱৰ্ক দিছিলো হোমৱৰ্কৰ আপোনালোকে এনসাৰ কমেন্ট কৰিলে নিশ্চয় আজি পুনৰ এটা গৰমলি ভাগ হোমৱৰ্ক দিম ৰামচৰণৰ যেটো অংক অৰ্থাৎ আমাৰ এপি 5.2 ৰ যেটো লাষ্ট কুৱেশ্চন আপোনালোকে দেখা পাইছে স্ক্ৰিনত যেটো কুৱেশ্চন দেখা পাইছে সেই কুৱেশ্চনটো এনসাৰ আপোনালোকে মোক কমেন্ট কৰিব জনাব আৰু থাকিল এপি 5.2 লৈকে আপোনালোকে মই গ্যাৰান্টি দিছো আৰু আপোনালোকে মোক এটা গ্যাৰান্টি দিব পৰা হৈ গল যে আপোনালোকে এছএছএলসি ত আহিলে প্ৰশ্ন উত্তৰসমূহ কৰিব পাৰিব আমি আপোনালোকক এটাই অনুৰোধ কৰিম যে আপোনালোকৰ বন্ধুৰ সৈতে আমাৰ এই ভিডিওটো শেয়াৰ কৰক আৰু আপোনালোকৰ কাম হ'ব এটা লাইক কৰক যদি সাবস্ক্ৰাইব কৰা নাই এতিয়া সাবস্ক্ৰাইব কৰক গতিকে আজিলৈ ইমানই